সপোন দেখুৱাইছিল অধিকাৰ আদায় দিয়াৰ সপোন দেখুৱাই তেওঁ আজি বিটিচিত চৰকাৰত অধীনস্থ হোৱাৰ পিছতে কিন্তু আজিৰ তাৰিখত বিটিচি অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ লগতে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু জনগণক চূড়ান্তভাৱে কিন্তু প্ৰতাৰণা কৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ABMCয়ে প্ৰতাৰক আখ্যা দিছোঁ, কাৰণ তেওঁ এই অঞ্চলৰ প্ৰতিবাদী সংগঠন ABMCৰ দাবীৰ প্ৰতি তেওঁ অলপো সঁহাৰি কিয় দিব খোজা নাই। কিন্তু তেওঁ আমি দেখিবলৈ পাইছোঁ বিটিচি অঞ্চলৰ একমাত্ৰ জাতীয় সংগঠন সংখ্যালঘু জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ABMCক তেওঁ বিভাজন কৰাৰে ষড়যন্ত্ৰত লিপ্ত হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই। কাৰণ আপোনালোকে নিশ্চয় দেখিছে বিটিচি চৰকাৰৰ চৰকাৰী যিবিলাক কাৰ্যসূচীত তাত ABMC হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজাববীয়াকৈ সৃষ্টি কৰা 2-4জন দালালক আমন্ত্ৰণ কৰি নি বিটিচি অঞ্চলৰ সংখ্যালঘু জনসাধাৰণৰ যি অধিকাৰ তাত তেওঁ বিক্ৰী কৰাৰে ষড়যন্ত্ৰ কৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াক আপোনাক আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আপুনি দীৰ্ঘকালীন সময় এইখন অসমত ছাত্ৰ আন্দোলনক নেতৃত্ব দিছে, এই বিটিচি অঞ্চলত জনসাধাৰণৰ হৈ ছাত্ৰ সংগঠন থাকোঁতে আপুনি কাম কৰিছে। আপুনি নাজানে নেকি যে বিটিচিত প্ৰকৃতভাৱে ABMC পতাকাখন কোনটো শক্তিয়ে ধৰি ৰাখিছে? ABMC কোন হয়? আপোনালোকে আপোনাৰ স্বাৰ্থৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া, আপুনি UPPL দলে আপুনি আপোনাৰ স্বাৰ্থৰ কাৰণে সৃষ্টি কৰা ABMC নামধাৰী 2-4জন দালালক যদি আপুনি বিটিচি অঞ্চলৰ সংখ্যালঘু জনগণৰ প্ৰতিনিধি হিচাপে ভাবিছে, তেনেহ'লে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু UPPL চৰকাৰ আপোনালোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। বিটিচি অঞ্চলৰ সংখ্যালঘু জনগণৰ ইয়াৰ আৱেগ ABMCক বিভাজন কৰা ষড়যন্ত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি বৰ্তি হোৱাৰ কাৰণে এই পাপৰ কাৰণে কিন্তু আপোনাক কোনেও কেতিয়াও ক্ষমা নকৰে। আমাৰ কথা স্পষ্ট, এই অঞ্চলৰ সংখ্যালঘু জনগণৰ সৰ্বস্তৰৰ জনগণৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ দাবীত, ভূমিৰ অধিকাৰৰ দাবীত ABMC সংগ্ৰাম চলিব। এই ৰমজান মাহৰ পিছতে, পবিত্ৰ ঈদৰ পিছতে বিটিচিৰ ৰাজপথত তীব্ৰ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ABMC প্ৰস্তুত হৈছোঁ। জোৰদাৰ গতিত, নতুন ৰূপত বিটিচি অঞ্চলৰ সংখ্যালঘু জনগণৰ ন্যায় নিৰাপত্তাৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে সংগ্ৰাম চলিছে আৰু চলিব। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে হওক বা বিটিচি চৰকাৰে হওক, এই অঞ্চলৰ সংখ্যালঘু জনগণক যি মাহীয়াই দৃষ্টিৰে চাইছে, দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰ্যবেক্ষিত কৰিব বিচাৰিছে, এইবিলাক নীতিৰ বিৰুদ্ধে সংখ্যালঘু জনগণ ৰাজপথত একত্ৰিতভাৱে আন্দোলন কৰিব। আজি NRC পুনৰীক্ষণৰ কথা কৈছে, NRC পুনৰীক্ষণ আমি মানি নলওঁ। নাগৰিকত্বক লৈ এই অঞ্চলৰ সংখ্যালঘু নাগৰিকৰ ওপৰত যি বছৰ যুগ ধৰি অন্যায় অত্যাচাৰ কৰা সেয়া শেষ হ'ল, সেয়া অতীত হ'ল। এতিয়াও যদি কোনোবাই আকৌ NRC পুনৰীক্ষণৰ নামত অসমৰ সংখ্যালঘু জনগণক শুনানিত নিজৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ লৈ থিয় কৰাব বিচাৰে, আমি ABMC স্পষ্টকৈ কৈছোঁ, অসমৰ সংখ্যালঘু ৰাইজে আকৌ কোনো ধৰণৰ কাগজ পাতি নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নেদেখুৱাই। স্পষ্ট কথা, NRC পুনৰীক্ষণক যদি আকৌ কৰিব বিচাৰে, তেনেহ'লে বিটিচি অঞ্চলৰ ৰাজপথত, অসমৰ ৰাজপথত ধাৰাবাহিক আন্দোলন হ'ব, জংগী প্ৰতিবাদ হ'ব। তদুপৰি এই অঞ্চলৰ মানুহৰ নিৰাপত্তাকে আদি কৰি যিখিনি আমাৰ মৌলিক সমস্যা আছে, যিখিনি সমস্যাক লৈ চৰকাৰে ইমান দিন ৰাজনীতি কৰিলে, হাগ্ৰামা মহিলা কৰিলে, কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়াও বিটিচি অঞ্চলৰ সংখ্যালঘু জনগণে নিজৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আমি বাৰম্বাৰ ইয়াত 17টা বছৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলৰ সংখ্যালঘু জনগণক আজি টেঙা আম বিক্ৰী কৰিলে, এই অঞ্চলৰ জনগণক ন্যায় নিৰাপত্তাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ল। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন UPPL BJP চৰকাৰে কিন্তু একেই নীতি গ্ৰহণ কৰিছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল বিটিচি নিৰ্বাচনৰ পূৰ্বে এই অঞ্চলৰ জনগণৰ আজি বছৰ দশক জোৰা যি পুৰণি ভূমি সমস্যা সমাধান কৰিব, ভূমি পট্টা প্ৰদান কৰিব, এই অঞ্চলৰ গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত শৰণাৰ্থীসকলক ক্ষতিপূৰণ দিব। কিন্তু এই তেওঁ আজিৰ তাৰিখত সকলো প্ৰতিশ্ৰুতি পাহৰি গৈছে। সেইকাৰণে আজি ABMC স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছোঁ, নিজৰ ন্যায় নিৰাপত্তা অধিকাৰৰ দাবীত, বিটিচি অঞ্চলৰ ভূমিৰ অধিকাৰৰ দাবীত, এই অঞ্চলৰ শৈক্ষিক অধিকাৰৰ দাবীত, সামাজিক অধিকাৰৰ দাবীত ABMC সংগ্ৰাম চলিছে আৰু চলিব। প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচি অঞ্চলৰ